নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। জয় জয়তে আপোনালোকলৈ শুভ সন্ধিয়া জ্ঞাপন কৰিছোঁ। এয়া চাওকচোন, বিহু ওচৰ পালেহি, লগতে আমাৰ আজি এই অনিমা বাইদেউৰ ঘৰত গোটৰ মিটিং আছে। এয়া গোটৰ মিটিঙলৈ আহিছোঁ। চাওকচোন, ঘৰখন ইমান সুন্দৰকৈ বনাইছে আৰু ইমান ধুনীয়াকৈ ফুলবিলাক সজাইছে। সঁচাকৈয়ে ভাল লগা পৰিৱেশ, ধুনীয়া। মই প্ৰথমৰ পৰাই দেখুৱাইছোঁ। এক ঘৰখন সোমাই আহি বাৰাণ্ডাৰ লগতে গোসাঁই ঘৰ ভাগ কৃষ্ণ। তাৰপিছত এয়া ফুলৰ, গোটেইখিনি ফুলৰ, আৰু বাইদেউসকলে এয়া গোটত বহি আছে। গোটটো 200 টকীয়া, কিন্তু খাদ্যটো হ'ল 1000 টকীয়া। এয়া চাওকচোন, গোটত কিমান মানুহ বহি আছে। এয়া বিহুৰ আলোচনা হৈ আছে দেই। এয়া গোটৰ মেইন হিচাপ নিকাচ কৰা আমাৰ বাইদেউ। নমস্কাৰ। তেখেতে ৰিটায়াৰ্ড হৈছে আৰু ইমান সুন্দৰকৈ আমাৰ গোটটো পৰিচালনা কৰি আছে। 1 বছৰ হৈছে। বহুত ধুনীয়া। আৰু বাইদেউক আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ যাতে সুন্দৰকৈ চলাই নিয়ক আৰু সুস্থ হৈ থাকক, হয় নহয়? আমাৰ গোটটো সুন্দৰকৈ সুচাৰুৰূপে চলাই থকাৰ কাৰণে বাইদেউৰ উজ্জ্বল ভৱিষ্যতো আমি কামনা কৰিছোঁ, হয় নহয়? সেইটোৱে। লগতে আজি বিহুৰো আলোচনা কিছু চলি আছে। ধুনীয়া খানাও খুৱাইছে। এয়া অনিমা বাইদেউৰ ঘৰত আজি মিটিংখন হৈছে। ইমান ধুনীয়া খানা খুৱাইছে, মাংস, ৰুটি আৰু লগত বিভিন্ন আইটেম। বিহুলৈ নিমন্ত্ৰণ জনাইছে সকলোকে। এয়া মাজৰ ৰাতি দেই, মাজৰ ৰাতি শংকৰদেৱ পথৰ এয়া বাসস্থান অনিমা বাইদেউৰ ঘৰ। আৰু এয়া বিহুৰো আলোচনা হৈছে। আমি সকলো মহিলাই গোট খাই বিহুখন ধুনীয়াকৈ আমি পাতোঁ। এয়া হুঁচৰি গাম ধুনীয়াকৈ আমি, গতিকে আপোনালোকক দেখুৱালোঁ ধুনীয়াকৈ। এয়া বাইদেউ, অনিমা বাইদেউৰ ছোৱালী, শেহতীয়াকৈ বনাই সকলোকে খুৱাই এতিয়া এয়া নিজেও অকণমান খাইছে। ধুনীয়া লাগিল মিটিংখন কৰি। আজি বাইদেউ ঘৰখনো বৰ পৰিপাটিকৈ থৈছে, ধুনীয়াকৈ সজাইছে। গতিকে মিটিংখন কৰি আমাৰ ভাল লাগিলে। গতিকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈকে জনালোঁ। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।